ছাত্ৰ-ছাত্ৰীসকল জিজ্ঞাসা টিউটৰিয়েলক স্বাগতম জনাইছো। আজি এটা নতুন বিষয় তোমালোকৰ ওচৰলৈ আহিছো। সেইটো হৈছে যোগাত্মক একক আৰু গুণাত্মক একক মৌল। আমি এই দুটা বিষয়তে আলোচনা কৰিম। মই পুলিচ চন্দ্ৰ ডেকা তোমালোকক আদৰণি জনাইছো। আশা কৰিছো তোমালোকে ভালে ভালে আছা। এতিয়া আমি যদি চাওঁ 5 এটা সংখ্যা তাৰ লগত যদি মই 0 যোগ কৰোঁ 5 পাম। 7 এটা সংখ্যা মই তাৰ লগত যদি 0 যোগ কৰোঁ 7 পাম। গতিকে কি হয় যদি 6 এটা সংখ্যা তাৰ লগত যদি মই 0 যোগ কৰোঁ 6 পাম। -11 তাৰ লগত যোগ কৰিলো 0 যোগ কৰিলো -11 -19 + 0 -19। গতিকে 0ৰ এটা বিশেষ বৈশিষ্ট্য দেখা যায় যে কি যে 0ৰে কোনো এটা সংখ্যা যোগ কৰিলে আমি সেই সংখ্যাটোৱে পাওঁ। এই কাৰণে 0 কোৱা হয় যোগাত্মক একক মৌল। যোগাত্মক একক মৌল বুলি কোৱা হয়। যদি ই এটা পৰিমেয় সংখ্যা হয়, বাস্তৱ সংখ্যাও কৰিব পৰা, পৰিমেয় সংখ্যা হয়, কি হয় a + 0 a হৈ থাকিব। গতিকে সেই 0ক আমি কি বুলি কওঁ যোগাত্মক একক মৌল বুলি কওঁ। এতিয়া আমি আহিছো গুণাত্মক একক মৌলৰ বিষয়লৈ। Three into 1 3, 4 into 1 4, -5 into 1 -5, 10 into 1 10, -15 into 1 -15। অৰ্থাৎ 1 যদি কোনো এটা সংখ্যাক আমি পূৰণ কৰোঁ সেই সংখ্যাটোৱে পাওঁ। অৰ্থাৎ যদি এই এটা পৰিমেয় সংখ্যা হয়, এই এটা বাস্তৱ সংখ্যা হয়, এই এটা অখণ্ড সংখ্যা হয়, পৰিমেয় সংখ্যা হ'লে a into 1 = a হয়। গতিকে কি হ'ব আমি ক'ব পাৰোঁ যে এৰে 1ৰে যিমান সংখ্যাক পূৰণ নকৰোঁ সেই সংখ্যাটোৱে পাম। আৰু 1ক কোৱা হয় গুণাত্মক একক মৌল। 0ক যেনেকৈ যোগাত্মক একক বুলি কোৱা হয়, ইয়াতে 1ক কোৱা হয় গুণাত্মক একক মৌল। তোমালোকে বেলেগ বেলেগ উদাহৰণ লৈ চাব পাৰা যে যিকোনো সংখ্যাক তুমি 0ৰে যোগ কৰিলে সেই সংখ্যাটো পাবা, যিকোনো সংখ্যা 1ৰে পূৰণ কৰা সেই সংখ্যাটো পাবা। এনেকৈ আমি যোগাত্মক একক আৰু গুণাত্মক একক মৌলৰ অস্তিত্ব পাওঁ। আকৌ মনত পেলাই দিছোঁ, যোগাত্মক একক মৌল হৈছে 0 আৰু গুণাত্মক একক মৌল হৈছে 1। ধন্যবাদ, তোমালোকে ভিডিঅ' চাই থাকিবা। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। আজিলৈ এৰিছোঁ।